নমস্কাৰ বন্ধুসকল, আপোনালোকক এমচি জ্ঞান সলিউশন চেনেলটোলৈ স্বাগতম জনাইছো। বন্ধুসকল, আজি মই আপোনালোকক অসমত কেনেদৰে হেল্থ আইডি কাৰ্ড বনাব পাৰি, কেনেদৰে এপ্লাই কৰিব পাৰি, কেনেদৰে আপোনালোকে হেল্থ আইডিৰ সুবিধাসমূহ লাভ কৰিব পাৰিব, হেল্থ আইডি কি, গোটেইখিনি জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব। আৰু ভিডিঅ'টো স্কিপ কৰিলে আপোনালোকে হয়তো আপোনাৰ হেল্থ আইডি কাৰ্ডখন বনাব নোৱাৰিবও পাৰে। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে ধৈৰ্য সহকাৰে চাই যাব। প্ৰথমতে আপোনালোকে আপোনালোকৰ মোবাইলত হেল্থ টাইপ কৰিব। তাৰপিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব health.ndhm.gov.in/profile। তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত এখন নতুন পেজ ওপেন হ'ব। এনেকুৱা ধৰণৰ ইয়াতে আপোনালোকে চাব পাৰে, ইয়াতে আহিব কেতিয়াৰ পৰা আৰম্ভণি হৈছিলে সেইটো আপোনালোকে চাব পাৰিব। অনাৰেবল প্ৰাইম মিনিষ্টাৰ এনাউন্স নেশ্যনেল ডিজিটেল হেল্থ মিছন ইন দি ইণ্ডিপেণ্ডেন্স ডে স্পীচ অন 15 August 2020 ফ্ৰম দি ৰামপাৰ্ট অফ ৰেড ফৰ্ট। তাৰপিছত আপোনালোকে এইটো কাটি দিব। ইয়াতে কাটি দি উঠি আপোনালোকে ইয়াতে দেখিবলৈ পাব ক্ৰিয়েটিং ইণ্ডিয়াছ ডিজিটেল হেল্থ ইক'ছিষ্টেম। আপোনালোকে ইয়াতে দেখিবলৈ পাব ক্ৰিয়েট ইয়'ৰ হেল্থ আইডি। তাৰ আগতে মই আপোনালোকক জনাওঁ যে এইটো অকল আন্দামান নিকোবৰ দ্বীপপুঞ্জ, চণ্ডীগড়, দাদৰ নাগৰ হাৱেলি এণ্ড দামান এণ্ড দিউ, লাডাখ এনেকুৱা ধৰণৰ ষ্টেটবিলাকৰ কাৰণে বনোৱা হৈছিলে, কিন্তু বাকীবিলাক ষ্টেটত কামিং চুন হৈ আছে। ইয়াতে আপোনালোকক মই আমাৰ অসমত অহা নাই যদিও অসমত কেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব, অসমৰ ব্যক্তিসকলে কেনেদৰে এপ্লাই কৰিব, সেইটো মই সম্পূৰ্ণ প্ৰচেছ দেখুৱাই যাম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই যাব। এনেদৰে এই পেজটো অ'পেন হোৱাৰ পিছত আপোনালোকে ক্ৰিয়েট ইয়'ৰ হেল্থ আইডি নাওত ক্লিক কৰিব। তাৰপিছত আপুনি কণ্টিনিউত ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনালোকক ইয়াতে দেখুৱাব যে হেল্থ আইডি উইল মেক ইট ইজি ফৰ ইউ ছিকিউৰলি। এনেদৰে দেখুৱাব। আপোনালোকে ওপৰখিনি পঢ়ি চাব। তাৰপিছত আপুনি আধাৰ কাৰ্ড জেনেৰেট ভিয়া আধাৰ কাৰ্ড য'ত লিখা আছে তাত আপুনি ক্লিক নকৰিব। তাত ক্লিক কৰিলে আমাৰ অসমৰ বাবে আপুনি এপ্লাই কৰিব নোৱাৰিব, কাৰণ আধাৰ কাৰ্ডত গোটেইখিনি আপোনাক গমেই পাই যাব। গতিকে আপুনি তলত আই ডোণ্ট হেভ আধাৰ, I do not want to use my Aadhaar for creating health ID। তলত ক্লিক হিয়াৰ য'ত লিখা আছে তাত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে জেনেৰেট ভিয়া মোবাইল য'ত আহিব তাত আপুনি আপোনাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেদৰে এই পেজটি অ'পেন হোৱাৰ পিছত আপুনি ক্ৰিয়েট ইয়'ৰ হেল্থ আইডি নাও ক্লিক কৰি দিব। ক্ৰিয়েট ইয়'ৰ হেল্থ আইডি ক্লিক কৰি দিব। তাৰপিছত আপুনি ইয়াতে কণ্টিনিউত ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰি দি উঠি আপোনালোকৰ বাবে এটা মই গুৰুত্বপূৰ্ণ কথা কৈ দিওঁ। যদি আপোনালোক অসমৰ হয় তেনেহ'লে আপোনালোকে জেনেৰেট ভিয়া আধাৰত ক্লিক নকৰিব। তলত যিটো অপশ্যন আছে আই ডোণ্ট হেভ আধাৰ, আই ডু নট ৱান্ট টু ইউজ মাই আধাৰ ফৰ ক্ৰিয়েটিং হেল্থ আইডি, ইয়াতে তলত ক্লিক হিয়াৰ আছে তাত আপুনি ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে জেনেৰেট ভিয়া মোবাইল বুলি আহিব। ইয়াতে আপুনি ক্লিক কৰি আপোনালোকে এনেদৰে পেজটি অ'পেন হোৱাৰ পিছত আপোনাৰ মোবাইল নম্বৰটো ইয়াতে এণ্টাৰ কৰি দিব। তাৰপিছত আপুনি আই এগ্ৰীত ক্লিক কৰিব। আই এগ্ৰীত ক্লিক কৰাৰ পিছত আপুনি আই এম নট এ ৰবটত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে যেতিয়া আই এম নট এ ৰবটত এটা ট্ৰিক চিন আহি যাব, তাৰপিছত আপুনি ছাবমিট বটনত এনেদৰে ছাবমিট বটনত ক্লিক কৰি দিব। ছাবমিট বটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব। আপুনি সেই OTPটো ইয়াতে বহাই দিব লাগিব। ইয়াতে এনেদৰে বহাই দিব। তাৰপিছত আপুনি আকৌ ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ মোবাইলত এনেদৰে এটা পেজ অ'পেন হ'ব। ইয়াতে আপোনাৰ ফাৰ্ষ্ট নেম, ইয়াতে আপুনি মিডল নেম, ইয়াতে লাষ্ট নেম বহাই দিব। তাৰপিছত আপুনি
আপোনাৰ হেল্থ আই ডি বনাবৰ বাবে ইয়াতে আপুনি যেনেদৰে হেল্থ আই ডিটো বনাব বিচাৰে সেইটো বহাই দিব। তাৰপিছত আপুনি ইয়াতে পাছৱৰ্ডটো বহাই দিব। পাছৱৰ্ডটো মই বহাই দিছোঁ। ইয়াতেও আপুনি আকৌ পাছৱৰ্ডটো কনফাৰ্মেশ্যনৰ কাৰণে বনাই দিব। তাৰপিছত আপুনি ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো, ডেট, মাহ, বছৰটো বহাই দিব। তাৰপিছত আপুনি ইয়াতে ষ্টেটটো যিকোনো এটা ষ্টেট বহাই দিব। মই আপোনালোকক পিছত কেনেদৰে এছাম বহাই দিব পাৰি এইটো ভিডিঅ'তে লাষ্টৰ ফালে বুজাই দিম, আপোনালোকক কৈ দিম। তাৰপিছত আপুনি ইয়াতে যিকোনো এটা ডিষ্ট্ৰিক্ট বহাই দিব। এনেদৰে বহাই দিব। ইয়াতে এড্ৰেছটো লিখি দিব। এড্ৰেছ লিখি দিয়াৰ পিছত আপুনি ইয়াতে মেইলত বা ফিমেল আপুনি যি হয় সেইটোত ক্লিক কৰিব। ইয়াৰ পিছত আপুনি ইয়াতে ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াতে ছেভ কৰি থ'ব পাৰে। ইয়াতে দেখিবলৈ পাইছে কংগ্ৰেচুলেশ্যনছ, ইউ হেভ ছাকচেছফুলি ক্ৰিয়েট ইয়'ৰ হেল্থ আই ডি, বিগিন ইয়'ৰ ডিজিটেল হেল্থ জাৰ্ণি টুডে। ইয়াৰ পিছত আপুনি তলত দেখিবলৈ পাব ইয়াতে মোৰ হেল্থ আই ডিটো হৈ গৈছে। ইয়াৰ পিছত আপুনি আপোনাৰ ষ্টেটটো আৰু প্ৰফাইল পিকচাৰ কেনেদৰে আপলোড দিব সেইটো মই দেখুৱাম। আপোনাৰ ষ্টেট কেনেদৰে অসম কৰিব, ডিষ্ট্ৰিক্ট কেনেদৰে আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টবোৰ বহাব পাৰিব সেইটো মই আপোনালোকক দেখুৱাম। ইয়াৰ পিছত আপুনি এডিট প্ৰফাইলত ক্লিক কৰিব। এডিট প্ৰফাইলত ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেদৰে এটা পেজ অ'পেন হ'ব। ইয়াতে ক্লিক টু আপলোডত আপুনি আপোনাৰ প্ৰফাইল পিকচাৰ আপলোড দিব পাৰিব। আপুনি আপোনাৰ পাছপোৰ্ট ফটোটো আপলোড দিব। তাৰপিছত আপুনি তলত যাব, ইয়াতে আপোনাৰ ইমেইল আই ডিটো বহাই দিব। তাৰপিছত আপুনি ইয়াতে য'ত দেখিছে ষ্টেট, ইয়াতে আপুনি দেখিব পাৰিছে ইয়াতে এছাম আছে। ইয়াতে এছামত ছিলেক্ট কৰিব। তাৰপিছত ডিষ্ট্ৰিক্ট, আপোনাৰ যি ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টখন বহাই দিব। মোৰ দৰঙৰ হয় সেইকাৰণে মই দৰং বহাই দিছোঁ। তাৰপিছত আপুনি ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত এনেদৰে ইয়'ৰ প্ৰফাইল হেজ বিন আপডেটেড বুলি আহি যাব। তাৰপিছত আপুনি ইয়াতে দেখিবলৈ পাব আপোনাৰ হেল্থ আই ডি লোডিং হৈ আছে। এনেদৰে আপোনাৰ হেল্থ আই ডিখন আহিব। তাৰপিছত আপুনি ইয়াতে গোটেইখিনি আপোনাৰ ডিটেইলছ চেক কৰি ল'ব পাৰিব। ইয়াতে আপোনাৰ হেল্থ আই ডিটো ডাউনলোড কৰি ল'ব পাৰিব। আৰু এইখন ডাউনলোড কৰি আপুনি দোকানত গৈ PVC কাৰ্ড বা লেমিনেশ্যন কৰি বনাই ল'ব পাৰিব। বন্ধুসকল, আপোনালোকে যদি হেল্থ আই ডি কাৰ্ডৰ বিষয়ে অধিক জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই আপোনালোকক অতি সোনকালে নতুনকৈ আপডেট দি দিম। হেল্থ আই ডি কাৰ্ডেৰে কি আপুনি সুবিধা লাভ কৰিব পাৰে, কি কৰিব পাৰিব গোটেইখিনি। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'টোত লাইক কৰিব আৰু বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই হেল্থ আই ডি কাৰ্ডখন ডাউনলোড কৰিব পাৰে বা বনাই ল'ব পাৰে আৰু এই সুবিধাসমূহ চৰকাৰৰ পৰা লাভ কৰিব পাৰে। যদি বন্ধুসকল মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুসকলৰ মাজত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।